কৰ্মচাৰীজন দেৰিকৈ যায়। শিক্ষক যেতিয়া দেৰিকৈ যায়, আমি যেতিয়া এপ লগাওঁ তেতিয়া পেপাৰে শিক্ষকজনক ছাপোৰ্ট কৰে যে কিয় দেৰিকৈ গ'ল আৰু ভাওনা কৰি গৈছে, অমুক কৰি গৈছে, ৰাতিটো কষ্ট হৈছে, গভৰ্ণমেণ্টে কিয় এপ আনিব লাগে। আৰু ডক্টৰজন দেৰিকৈ গ'লে খং উঠে। ডক্টৰজনে কয় যে ময়োতো একেই দৰমহা পাওঁ, শিক্ষক যদি 1 ঘণ্টা দেৰিকৈ গ'লে কোনেও একো নকয়, মই দেৰিকৈ যাওঁতে কিয়? দুই এজনে ইলেকশ্যনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়াৰ কাৰণে। তথাপিতো মই কৈছোঁ এইকেইটা ভোট আমাক নালাগে, কাৰণ এইবোৰ ভোট লৈ MLA MP হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব। যদি দেৰিকৈ যাব নিদিয়াৰ কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে এইটো ভাল। টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন ক'ৰবাত আমাৰ কিবা এটা আমি ভুল কৰিছোঁ। পইচা লৈ হাত দাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ চাৰ্টিফিকেট, কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা। যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো বক্তব্য এই সম্পৰ্কত বিশেষ প্ৰতিক্ৰিয়া থাকিব লাগে বুলি মই ভবা নাই, কাৰণ এই গোটেই বক্তব্যটো হৈছে ৰাজনৈতিক বক্তব্য। শিক্ষাটো বিসংগতি আছে, এই বিসংগতিসমূহ আঁতৰ হ'ব লাগিব। এই বিসংগতিমুক্ত শিক্ষাটোৱে ছাত্ৰ আৰু শিক্ষকৰ তথা শৈক্ষিক পৰিৱেশৰ মানদণ্ড উন্নত কৰিব পাৰিব। এজন মানুহে উপস্থিতি দিবলৈকে অতি কম 2 পৰা 3 মিনিট প্ৰয়োজন হয়, যে তাৰ কনফাৰ্মেশ্যনৰ কাৰণে আমি অপেক্ষা কৰিবলগীয়া হৈছে। তাৰপিছত আমি নেট নাপাওঁ আৰু সকলোতে চাৰ্ভাৰ বেছিভাগ সময়ত চাৰ্ভাৰ ডাউন থাকে। গতিকে গোটেই বিসংগতিখিনি আমি একত্ৰিত কৰি বিভাগক জমা দিছোঁ আৰু এই বিসংগতিখিনি আঁতৰৰ আমি কামনা কৰিছোঁ। আমি সঁচাকৈয়ে আচলতে আচৰিত হৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিক এনেধৰণৰ এটা বক্তব্য ৰখাটো আমি কেতিয়াও কামনা কৰা নাছিলোঁ। আৰু আচলতে শিক্ষাইটো এপ সম্পৰ্কত তেওঁ যিটো মানে ভুল ধাৰণা এটা সমাজৰ আগত দাঙি ধৰিব বিচাৰিছে, যে আমি স্পষ্ট কৰি দিছোঁ যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমি শিক্ষা সেইটো এপৰ বিৰোধী নহয়। আমি শিক্ষা সেইটো এপক আমি আদৰণি জনাইছোঁ আৰু শিক্ষা সেইটো এপৰ বিৰোধিতা কৰা বুলি আজিৰ তাৰিখলৈকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কোনো বক্তব্য ৰখা নাই। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা শিক্ষা হেতু এপটোৰ বিসংগতি আছে আৰু সেই বিসংগতিবোৰ আমি বাৰে বাৰে দেখুৱাই দি আছোঁ আৰু দেখুৱাই দি থকা কাৰণেই হয়তো এই বিষয়টো তেনেধৰণে উপস্থাপন কৰিব পাৰে। কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম যে তেখেতে এই যিটো শিক্ষা হেতু এপত যিখিনি বিসংগতি আছে বুলি আমি আবেদন সহকাৰে আমি জনাইছোঁ, সেই বিসংগতিখিনি দূৰ কৰক। কোনো শিক্ষকে উপস্থিতি দিবলৈ আপত্তি কৰা নাই, কিন্তু বিসংগতিয়ে জ্বলা কলা কৰাইছে। এই জ্বলা কলা খোৱা